সকলোকে মোৰ আন এটা ভিডিঅ'লৈ মই স্বাগতম জনাইছোঁ। লক্ষী পূজাৰ বহুত শুভেচ্ছা জনালোঁ। মা লক্ষ্মীয়ে আপোনালোকৰ সকলো ঘৰতে সুখ সমৃদ্ধি ধন সম্পত্তি কঢ়িয়াই আনি থাকে বুলি কামনা কৰিলোঁ। এইফালে লক্ষী পূজা বুলি আমাৰ ঘৰতো আমি চাকি এগছ লগাই শৰাই এভাগি আগবঢ়াই আমি আমাৰ আইতাহঁতৰ ঘৰলৈ বুলি ওলাই আহিলোঁ। আৰু এইফালে আইতাই পূজাৰ কাৰণে বস্তু যা যোগাৰ কৰি আছিল আৰু এইফালে প্ৰসাদত আছে বুট মগু, এইফালে শৰাই সজাই থোৱা আছিল, লগতে ৰুটি আৰু ফল মূলত আছিল কল, কুঁহিয়া, আপেল, নাৰিকল আৰু এয়া পূজাৰ কাৰণে বস্তুবিলাক ধুনীয়াকৈ সজাই লোৱা হৈছে। আৰু এইফালে আমাৰ পূজা বস্তু যোগাৰ হোৱাৰ লগে লগে আমি সেৱা কৰিলোঁ সকলোৱে। আৰু এইফালে সেৱা কৰি হৈ যোৱাৰ পিছত খুৰীহঁতে লক্ষী পাঁচালি পঢ়িবলৈ আৰম্ভ কৰিলে। আৰু খুৰীহঁতৰ লক্ষী পাঁচালি পঢ়ি হোৱাৰ পিছত আমি চবেই গ্ৰুপ ফটোকৈ মাৰি ল'লোঁ। এয়া হৈছে নেক্সট ডে'। আপোনালোকৰ সকলোকে মোৰ ফালৰ পৰা কাতি বিহু শুভেচ্ছা জনালোঁ।